এই মুহূর্তে জনাইছো এক বিগ ব্ৰেকিং নিউজ। সরকারি ঘৰৰ নামৰ তালিকাত আপোনাৰ নাম অহা নাছিল নেকি? যদি অহা নাই তেন্তে আৰু চিন্তাৰ কাৰণ নাই। প্ৰথমে এইবাৰৰ তালিকাত ঘৰ নোপোৱা লোকৰ বাবে আহি গ'ল ভাল খবৰ। 1 এপ্ৰিলৰ পৰা নতুনকৈ 3,80,000ক দিয়া হ'ব চৰকাৰী ঘৰ। চৰকাৰী ঘৰ পাবলৈ আজিয়ে কৰক জিঅ' টেগিঙৰ কাম। যিসকল লোকে বৰ্তমান তালিকাভুক্ত নহল তেওঁলোকেও শীঘ্ৰে পাব ঘৰ। 17 মাৰ্চৰ পৰা চলি আছে জিঅ' টেগিঙৰ কাম। জীৱিকা সখী বাইদেউসকলে এই অভিযান আৰম্ভ কৰিছে। প্ৰতিগৰাকী লোকে নিজেই এই জিঅ' টেগিঙৰ কাম কৰিব পাৰিব। যিসকলৰ সঁচাকৈয়ে কেঁচা ঘৰ আছে প্ৰত্যেকৰে নাম তালিকাত অন্তৰ্ভুক্ত হ'ব। পৰ্যায়ক্ৰমে সকলো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। অসমত প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কিছু মন্তব্য আছে, শুনাই ল'ব বিচাৰিছো। নিউজ ডেস্ক ৰিপৰ্ট, ফাৰ্মা লাইভ। 3,80,000 মানুহক মাটি ঘৰ দিছো আৰু অহা বছৰ অৰ্থাৎ চৰকাৰৰ বছৰটো 25-26 হিচাপত নহয়, 31 মাৰ্চতহে আমাৰ বছৰটো শেষ হয়। তাৰ মানে এপ্ৰিলৰ পিছত আৰু ছেপ্টেম্বৰ মাহৰ ভিতৰত বা অক্টোবৰ মাহৰ ভিতৰত আমি অসমত এনেকৈ আজি যিবিলাকে আমাক বেয়া পাই আছে নমতাৰ কাৰণে তেনেকুৱা 3,80,000 মানুহক মাতি আনি আমি আকৌ ঘৰ দিম আৰু তেতিয়া আমাৰ অসমত ঘৰ পোৱা মানুহৰ সংখ্যা হ'ব 26,11,793টা। কিন্তু এই দুইটা, এই বছৰ 3,80,000 ঘৰ দিলো, অহা বছৰ 3,80,000 ঘৰ দিলো, কিন্তু তাৰ পিছতো আমাৰ অসমত আৰু 10-12 লাখ পৰিয়াল থাকি যাব যোনে ঘৰ পাব পৰা নাই। তেওঁলোকে মনত ভাবি আছে যে আমাৰ নামটো দেখোন লিষ্টতো নাই, গতিকে আমাকতো তেওঁলোকে চৰকাৰেতো আমাক ঘৰ নিদিব। কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক কৈছে যে অসমৰ প্ৰতিগৰাকী দুখীয়া পৰিয়ালক তেওঁ একোটাকৈ ঘৰ দিবই আৰু এইটোৱে হৈছে তেওঁৰ প্ৰতিশ্ৰুতি। 3,80,000 মানুহক মাটি ঘৰ দিছো আৰু অহা বছৰ অৰ্থাৎ চৰকাৰৰ বছৰটো 25-26 হিচাপত নহয়, 31 মাৰ্চতহে আমাৰ বছৰটো শেষ হয়। তাৰ মানে এপ্ৰিলৰ পিছত আৰু ছেপ্টেম্বৰ মাহৰ ভিতৰত বা অক্টোবৰ মাহৰ ভিতৰত আমি অসমত এনেকৈ আজি যিবিলাকে আমাক বেয়া পাই আছে নমতাৰ কাৰণে তেনেকুৱা 3,80,000 মানুহক মাতি আনি আমি আকৌ ঘৰ দিম আৰু তেতিয়া আমাৰ অসমত ঘৰ পোৱা মানুহৰ সংখ্যা হ'ব 26,11,793টা। কিন্তু